অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত দিবানৈক্ষ প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতাখনিৰ অন্ত পৰে গণৰাজ্য দিৱসৰ দিনা। প্ৰত্যেক বছৰৰ দৰে গোগামুখ ৰেলৱে কলনীৰ দুৰ্গা মন্দিৰ খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰাইজ মানি ক্ৰিকেট খেলখনিৰ শনিবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰে। অন্তিম দিনৰ খেলখনি অনুষ্ঠিত হৈছিল দুৰ্গাবাৰী আৰু গোগামুখ শান্তিনগৰৰ মাজত। উল্লেখযোগ্য যে খেলপথাৰ প্ৰাংগণত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বিৰোধিতা কৰি বেনাৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰে গোগামুখ আঞ্চলিক সমিতিৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। গোগামুখৰ পৰা জিন্তু বৰা, আসাম নিউজ এনি টাইম।